তো ব'লক গাইছ আজি বগৰী খোৱা ভিডিঅ' এটাকে বনাওঁ। তো এইফালে ধুনীয়াকৈ মই বগৰী গছত বান্দৰৰে উঠি গ'লোঁ আৰু উঠি গৈ ধুনীয়াকৈ গছডাল জোকাই দিলোঁ আৰু মই গছ জোকালৈ তলত দেখিছেনে এটাই বগৰী বুটলি আছে। এটাই কৈছে আৰু এবাৰ উঠ। মই কৈছোঁ হ'ব দে আজিলৈ ইমানেই খা, বগৰী ভালকৈ পকাই দে, মূলাখিনিও ভৰিছে, পিছত খাবি দে। বগৰী ইমানকেইটা পাৰিলোঁ আৰু এটা কেইটামান ধৰিলে। এতিয়া বগৰীখিনি ধুনীয়াকৈ ধুই লওঁ। এতিয়া বগৰী ধুই হৈ গ'ল। পিছতে নিমখ জলকীয়া খাৰ লৈ আনিলোঁ আৰু বাল্টিংটোপা বগৰী সোপা নিমখ জলকীয়া ওপৰতে দি দিলোঁ। তো আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকক। এতিয়া ধুনীয়াকৈ আমাৰ বগৰী ৰেডি হৈ গ'ল আৰু বগৰী কোনে এনেকৈ ৰ'দত বহি খাই ভাল পায় তাক কমেণ্ট কৰি জনাবা। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই কমেণ্ট কৰি জনাব। এতিয়া আমাৰ বগৰী খাই হৈ গ'ল মানে মই ইমান বগৰী খাব নোৱাৰোঁ। মোৰ খাই হৈ গ'ল, সিহঁতে খাই থাকিব আৰু মই এফালে যাব লাগিব। সেইবাবে ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। বাই বাই।